হেল্ল' গাইজ, আজি দেওবাৰ কাৰণে মই অকণমান ফুৰিব গ'লোঁ মোৰ বন্ধুজনৰ লগত। ফুৰি পিনি আহিলোঁ। আহি পিনি ইয়াত মিনিষ্টাৰ কলনীৰ এটা বাইলেনেদি সোমাই আহি মই ইমান ধুনীয়াকৈ পৰিৱেশটো সজাই থোৱা দেখি আপোনালোককো দেখুৱাবৰ কাৰণে মই চমুকৈ ভিডিঅ'টো কৰি লৈছোঁ। বন্ধুসকল, আমাৰ অসমৰ MLA মিনিষ্টাৰসকল ইয়াতে থাকেগৈ আৰু চাওক, ইমান ধুনীয়া সঁচাকৈ। মই একচুৱেলি ভিডিঅ' বনাবৰ কাৰণে পাৰ্মিশ্যন নল'লোঁ। এদিন পাৰ্মিশ্যন লৈ পিনি গোটেই ভিতৰৰ পৰিৱেশো দেখুৱাম। আপোনালোকে খালী মোৰ চেনেলটো ছাবস্ক্ৰাইব থ'ব বন্ধুসকল। ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ বন্ধুসকল। আপোনালোকৰ কি হয় জানো নাজানো, মোৰ কিন্তু এনেকুৱা পৰিৱেশত থাকি বহুত ভাল লাগে। চাওক, কিমান ধুনীয়া পৰিৱেশ। নিজে নিজে মনটো ভাল লাগি যায় এনেকুৱা পৰিৱেশত সোমালে। বন্ধুসকল, এজন মোৰ ফ্ৰেণ্ড, চাই থাকক শেষলৈকে বন্ধুসকল। ফ্ৰেণ্ডক অকণমান দেখুৱাবলৈ এইফালে অকণমান এইফালে এখন দেখুৱা আকৌ। এয়া মোৰ ফ্ৰেণ্ড। তাৰপিছত চাই থাকক বন্ধুসকল। মই কিয়নো আপোনালোকক দেখুৱাবৰ কাৰণে বিশেষ ভিডিঅ' বনোৱাৰ কাৰণ নাই। এয়া অকণমান দেখুৱাই আছোঁ আপোনালোকক। মই ভাল লাগিছে, আপোনালোকক ভাল চাই পিনি ভাল লাগিব বুলি নিশ্চয় আশা কৰিছোঁ। এয়া এনেকৈ আৰু ইয়াতে গেট বন্ধ কৰা আছে, কিন্তু মোৰ আটাই ইয়াতে কৰে যিহেতু আটাই খুলি দিয়ে আৰু এনেই যা তা মানুহক ইয়াত সোমাব নিদিয়ে। ইয়াত মিনিষ্টাৰসকল থাকেতো, যা তা মানুহক পাৰ্মিশ্যন নিদিয়ে ইয়াত। এয়া চাওক, বেলতলালৈ সেইফালেদি যায়। হাতীগাঁও বেলতলা যোৱা ৰাস্তা সেইফালে মই আকৌ যদি চাইডে গৈ আছোঁ কিবা ছুপাৰ মাৰ্কেট ফালে। ছুপাৰ মাৰ্কেটত চাই থাকক। বন্ধুসকল, এইদৰে অকণমান 30 মিটাৰমান আগুৱাই যাব লাগিব, তেতিয়া আপোনাৰ GNRC হস্পিটেলখন পাব। চ' বন্ধুসকল, ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ। আজিলৈ ইমানেই। বাই বাই।